আজি নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাৰ শক্তি প্ৰদৰ্শন 40,000তকৈ অধিক লোকে অংশগ্ৰহণ কৰে এই ৰেলীত। লগতে প্ৰাক্তন মন্ত্ৰী বিদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে এই বিশাল ৰেলীত। দেখা গৈছে যে সদৰ সমষ্টিত এইবাৰ কংগ্ৰেছে জয়লাভ কৰিব বুলি কংগ্ৰেছ কৰ্মীসকলে আশাবাদী হৈছে। কংগ্ৰেছৰ 5টা গেৰাণ্টি সহ সদৰ সমষ্টিৰ ৰাইজে আকৌ কংগ্ৰেছক জয় কৰাবলৈ বাধ্য হৈছে। কৰ্মীসকলৰ মাজত এটাই শ্লোগান, আকৌ এবাৰ নালাগে মোদী চৰকাৰ। এই শ্লোগানেৰে কংগ্ৰেছ কৰ্মীসকলে আজি বিশাল ৰেলী আয়োজন কৰে। এই ৰেলীত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। আশীৰ্বাদ বিচাৰি আহি নগাঁও অসমৰ সাংস্কৃতিক সামাজিক স্নায়ু কেন্দ্ৰ হিচাপে অতীজৰে পৰা বৰ্তমানলৈকে জিলিকি আছে। এই নগাঁওখনক যাতে বিস্তাৰৰ সৈতে ৰাইজৰ মাজত ৰাইজক লগত নগাঁৱৰ সন্তান শ্ৰী শান্তনু শৰ্মাক আমি গঠন কৰিছোঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে। আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰী শান্তনু শৰ্মাক আপোনালোকে হাতৰ চিনত ভোট দি যাতে নগাঁৱত আগলৈ লৈ যায়। ধন্যবাদ। মোৰ নাম শ্ৰদ্ধাবৰ্ধন, কংগ্ৰেছ কৰ্মীসকল আৰু পৰম শ্ৰদ্ধাবৰ্ধন ৰাইজ। আপোনালোকে জানে যে অহা এক এপ্ৰিলত যিদিনা নগাঁও সদৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনে অসমীয়াৰ ভৱিষ্যত দিশ নিৰ্ণয় কৰিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে 1 এপ্ৰিলত যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচন সকলোৱে হাতৰ ছবিত ভোট দি জয়যুক্ত কৰা যায়। এই মোৰ প্ৰাৰ্থনা। আৰু এতিয়া মই সকলোকে আমি এটা ডিচিপ্লিন লৈ আগবাঢ়ি যাম। আপোনালোকে তেনেকৈ আগবাঢ়িব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। Ada yang